নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগলৈ এটা নিৰামিষ ৰেচিপি লৈ আহিলোঁ, পটল আৰু মুগ দাইলৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আহকচোন। ইয়াৰ কাৰণে মই লোৱা সামগ্ৰীখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। মই প্ৰথমে পটলকেইটা ভালকৈ চুচগুচাই কাটি ল'লোঁ। আলুটোৰ টুকুৰা টুকুৰি কৰি কাটি ল'লোঁ। দাইলখিনিও 10 মিনিটমান তিয়াই ধুই পখালি ল'লোঁ। পিঁয়াজো কাটি ল'লোঁ। এতিয়া গেছত এখন কেৰাহী পাতিলোঁ। গৰম হোৱাত ইয়াতে মই মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনি গৰম হৈ অহাত ইয়াতে মই কাটি ৰখা পটল আৰু আলুখিনি মই দি দিছোঁ। এইখিনি মই ভাজি ল'ম। ইয়াতে মই অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু প্ৰয়োজন অনুসৰি মই ইয়াতে অকণমান হালধি গুড়া দিছোঁ। এইখিনি ভালকৈ ভাজি ল'ম। এনেধৰণে ভাজি ল'লে খাবলৈ খুবেই টেষ্টি হয় আৰু এইখিনি মই 4-5 মিনিটমান মিডিয়াম ফ্লেমত হাফ ফ্ৰাইডকৈ অকণমান বেছি হোৱালৈকে ভাজি ল'ম, যাতে ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হয় আৰু ভজা ভজা গোন্ধ এটা আহে। তেনেধৰণে মই ভাজি ল'ম। এনেকৈ ভালকৈ লৰাই থাকিম আৰু ভাজি ল'ম। এয়া মোৰ হৈ গৈছে ভজা। মই এতিয়া কাঁহী এখনত এইখিনি নমাই ৰখাই দিম। এতিয়ালৈ চাই যদি ভাল পাইছে প্লিজ এটা লাইক কৰিব। এয়া হৈ গ'ল মোৰ। এতিয়া মই সেই একেখিনি তেলতে মই পাঁচফোৰণ কেইটামান দিলোঁ, 2টা জলকীয়া দিছোঁ শুকান, আদাখিনি দিছোঁ থেতেলি লোৱা আৰু নহৰুখিনি দিলোঁ, তেজপাত এখিলা দিছোঁ, কাটি ৰখা পিঁয়াজখিনি দিছোঁ, লং 2টা, ইলাচি 3টা আৰু ডালচেনি এটুকুৰা দিছোঁ আৰু এইখিনি খুব ধুনীয়া সুগন্ধ এটা অহালৈকে ভাজি ল'ম। এনেধৰণে লৰাই দিম। খুব ধুনীয়া সুগন্ধ এটা আহি গৈছে। এতিয়া মই ধুই ৰখা মগু দাইলখিনি দি দিছোঁ। এইখিনিও মিডিয়াম ফ্লেমতে মই 5 মিনিটমান ভালকৈ ভাজি ল'ম। ইয়াতে মই প্ৰয়োজন অনুসৰি হালধি গুড়া দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আগতেও নিমখ দি থৈছোঁ, এতিয়া অকণমান দিছোঁ আৰু ৰঙা জলকীয়াৰ গুড়া দিছোঁ আধা চামুচ। এই আটাইখিনি দি ভালকৈ ভাজিম। এনেধৰণে ভালকৈ ভাজি ল'লে দালিখন খাই খুব ভাল লাগে। এই ভজাটোৰ ওপৰতে নিৰ্ভৰ কৰে, সেইকাৰণে ভালকৈ ভাজি ল'ম। খুব ধুনীয়াকৈ ভাজি ল'ব লাগে। এনেকৈ ভাজি থাকিম। এতিয়া মই ইয়াতে গৰম পানী 1 গিলাচ দিছোঁ। আপোনালোকে যিমান বনায় আৰু যিটো হিচাপত লাগে সেইটো হিচাপতে পানী দি ল'ব। আৰু এইখিনি ভালকৈ লৰাই দিলোঁ। ভালকৈ উতলি অহাৰ পিছত মই ভাজি ৰখা পটল আৰু আলুখিনি ইয়াতে এড কৰি দিছোঁ আৰু এইখিনি ভালকৈ লৰাই দিছোঁ। এনেধৰণে ভালকৈ উতলি আহিব আৰু সিজিবৰ কাৰণে দিম মই। খুব ধুনীয়াকৈ উতলি আহিছে আৰু সুগন্ধ এটাও আছে। এতিয়া মই কেঁচা জলকীয়াকেইটা সৰু সৰুকৈ কাটি ৰখাইছিলোঁ, সেইখিনি দি দিছোঁ। আপোনালোকে বেছি জলকীয়া খাব বিচাৰিলে দিব পাৰে। আৰু মই এতিয়া ঢাকোন দিছোঁ কিছু সময়ৰ কাৰণে। কিছু সময়ৰ পিছত মই ঢাকোনখন গুচাই চাইছোঁ আৰু এইখিনি মই ভালকৈ এবাৰ লৰাই দিম। এনেধৰণে ভালকৈ লৰাই দিছোঁ। ইয়াতে মই গৰম মছলা 1 চামুচ দি দিছোঁ আৰু মই দাইলখিনি অতি ফেটফেটীয়া হোৱালৈকে সিজিবলৈ নিদিওঁ, যিহেতু মই তিয়াই থৈছিলোঁ 10 মিনিটমান। গতিকে বেছি সিজিবলৈ নিদিওঁ।
মানে সিজিলেই হ'ল আৰু এয়া খুব ধুনীয়াকৈ হৈ গৈছে থপথপীয়া জোখত হৈ গৈছে এতিয়া মই গেছটো বন্ধ কৰিলোঁ আৰু পৰিৱেশনৰ কাৰণে এটা বাটিত উলিয়াই দিলোঁ এই ৰেচিপিটো খুবেই বনাবলৈ সহজ খাবলৈও খুব সুস্বাদু হয় গৰম গৰম ভাত ৰুটি পৰঠা লুচিৰ লগত খাবলৈ সঁচাকৈ খুবেই ভাল লাগে টেষ্টি হয় মই বৰ ভাল পাওঁ নিৰামিষ ৰেচিপিৰ ভিতৰত এইটো আমাৰ থাকেই আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে যদি ভাল পালে প্লিজ এটা লাইক কৰিব ফেমিলি আৰু বন্ধুৰ মাজত শ্বেয়াৰ কৰিব যিসকল বন্ধু বান্ধৱীয়ে আগৰৰ পৰা চাই আছে তেওঁলোকক ধন্যবাদ আৰু যিসকলে চাই থাকে কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন চেনেলটো সাবস্ক্ৰাইব কৰে আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে নতুন সকলেও যেন চেনেলটো সাবস্ক্ৰাইব কৰে আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ